আবধান ইন্টারনেট বিক্রি হয়েছে 1 লাখ ভারতীয় আধার পান কার্ড আর পাসপোর্ট যেন কি ঘটনা কোভিড-19 সংক্ৰমণৰ মাজত সাইবাৰ অপৰাধ যথেষ্ট বৃদ্ধি পোৱা দেখা গৈছে কিছুদিন পূৰ্বে ভীম এপৰ ডাটা লিক হোৱাৰ তথ্য পোৱা গৈছে এতিয়া 1 লাখৰো অধিক ভাৰতীয়ৰ আধাৰ কাৰ্ড পান কাৰ্ড পৰিচয় পত্ৰ পাসপোর্ট স্ক্যান কপি বিক্রি কার্ড ব্যৱহাৰ দিয়াৰ তথ্য প্ৰকাশ পাইছে বিতংগ জানিবলৈ মোৰ ডেসক্ৰিপশন লিংক দিয়া আছে তাত গৈ আপোনালোকে চাব পাৰে যদি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰিব এনেদৰে খবৰ পাবলৈ নেক্সট আহো 5 জুনত ঘোষণা করা হব উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফল 5 জুনত ফলাফল ঘোষণা করা হব আপুনি কত গৈ এই ফলাফল চাব পাৰিব তাৰ বিষয়ে মই সবিশেষ জনাম অসমৰ উচ্চ মাধ্যমিক শিক্ষা পৰিষদত 25 জুনত ফলাফল ঘোষণা কৰিব 25 জুন ঘোষণা কৰিব উচ্চ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল উক্ত দিনত ৰাতিপুৱা 9 বজাত পৰীক্ষাৰ ফলাফল ঘোষণা হ'ব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰিব যাতে এনেকুৱা ভিডিঅ' আপোনালোকে পাই থাকে ফলাফলৰ ঘোষণাৰ পাছত পৰীক্ষাৰ্থীসকলে সংশ্লিষ্ট বিদ্যালয় তথা মহাবিদ্যালয়ৰ পৰা ফলাফল লগতে মাৰ্কশ্বিট আৰু সাৰ্টিফিকেট সংগ্ৰহ কৰিব পাৰিব পৰীক্ষাৰ্থীসকলে ৱেবছাইটটো পৰীক্ষাৰ ফলাফল লাভ কৰিব ৱেবছাইটটো মই ডেসক্ৰিপচনত দি দিম তাৰ পৰা গৈ আপোনালোকে ডাইৰেক্ট ফলাফল চাব পাৰিব যদি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰিব আৰু কয়বাৰ কৈ দিছো মোৰ 16টা ৱেবছাইটত প্ৰকাশ কৰা হ'ব ফলাফলৰ পৰীক্ষাৰ ফলাফল চলিত বৰ্ষত মুঠ 2,36,809 গৰাকী শিক্ষাৰ্থী পৰীক্ষাত অৱতীৰ্ণ হৈছে এই অৱতীৰ্ণৰ ভিতৰত কোনটো শাখাত কিমান হৈছে তাৰ বিষয়ে জনাই আছে ইয়াৰ ভিতৰত কলা শাখাত আছে 1,75,175 গৰাকী বিজ্ঞান শাখাত 80,888 গৰাকী আৰু বাণিজ্যিক আছে 18,178 গৰাকী সকলো শাখাতে একেদিনে পৰীক্ষাৰ ৰিজাল্ট ঘোষণা কৰিব আপোনালোকে জি ৱেবছাইট দিছো তল ডিসক্ৰিপচনত তাৰ পৰা গৈ চাব পাৰিব ৰাজ্যখনৰ মুঠ 772টা পৰীক্ষা কেন্দ্ৰ এইবাৰ পৰীক্ষা অনুষ্ঠিত হ'ব হৈছিল ৰাজ্যৰ মুঠ 772টা পৰীক্ষা কেন্দ্ৰত এইবাৰ পৰীক্ষা অনুষ্ঠিত হৈছিল পৰীক্ষাৰ্থীসকলৰ তলত দিয়া ৱেবছাইটৰ মুঠ ফলাফল চাব পাৰিব ৱেবছাইটটো দিয়া আছে চাইলো www.hsinfo.in এইবিলাক ৱেবছাইট দিয়া আছে এইবিলাক ৱেবছাইটৰ পৰা চাব পাৰে এইটো বা মোৰ ডেসক্ৰিপচনৰ লিংকত দিয়া আছে ৱেবছাইট তাত আপোনালোকে ফলাফলটো চাব পাৰিব